সপ্তাহৰ গোটেই দিনকেইটা যদি আজিৰ নিচিনা দেওবাৰে হ'লহেঁতেন, ৰাতিপুৱা উঠা, ব্ৰেকফাষ্ট কৰা, আকৌ খোৱা, তাৰপিছত শুই থাকা, সন্ধিয়া উঠি খেলিবলৈ যোৱা, আহি পেলাই ভাত খোৱা, আকৌ শুই থাকা। অ' মা, ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া অ'। মোৰ পেটটোৰ ভিতৰতো নিগনিয়ে একেবাৰে ঘৰে সাজি লৈছে যেন পাইছো। টিভি ডালতো মানে চাবলৈ একোৱেই নাইকিয়া হ'ল আৰু দেই। দেউতাও মানে মই টিভি চাই থাকো বুলি পুৰা কাৰ্টুন চেনেল বিলাক একদম কাটি থৈ দিছে। সৰু থাকোতে গণিতৰ নেওতা আৰু এতিয়া দেউতা দুইটাই মোৰ মানে জিন্দগীৰ দুশ্মন বনি গৈছে আৰু দেই। আজি আহিলে কিবা এটা কৰিব লাগিব, কাৰ্টুন চেনেল কেইটা লগাইহে এৰিম। ৰাইজে যদি পাহৰিছে মই এবাৰ আকৌ মনত পেলাই দিওঁ, জংঘলৰ লায়ন কিন্তু মই মুতুৰা গায়ন, মনত আছে নহয়? জবান লড়কি और পৰিস্থিতি চম্ভালনা মুতুৰা কা क्या আঙুলি কা খেল হে। এই মাজনীক মানে মই অথনিৰ পৰা কিবা এটা খাবলৈ বিচাৰিলো, এতিয়ালৈকে দিবহি পৰাহি নাই। দেউতাৰ লগত থাকি থাকি মানে মাজনীও একদম কাইণ্ডলেছ হাৰ্টলেছ হৈ গৈছে মানে দেই। নিজৰ পুতেকৰ খেয়ালে নাই। অ বোলো কি কৈছিলি আকৌ এবাৰ কচোন? তোমাৰ নিচিনা কাইণ্ড আৰু মৰমীয়াল মানে মাতৃ নায়ে পৃথিৱীত, সেই বুলি কৈছিলো। প্ৰথমতে চোফাৰ পৰা ভৰি নমা একদম। এয়া চোৱা, তুমি ক'লা আৰু নামি দিলো। কিমান কথা শুনো মই তোমাৰ। অ তোমাৰ হাতত দেখোন না চাহ আছে না বিস্কুট আছে, মোৰ খানাটো কি হ'ল? তোক মই আলপৈচান ধৰি থাকিব লাগে। ঘড়ীটো চাইছনে কেইটা বাজিল? এতিয়ালৈকে গা ধোৱা হোৱা নাই। আজি কি বাৰ? দেওবাৰ। কিয়? কোনটো দেওবাৰে মই গা ধোৱা ৰেকৰ্ড আছে বাৰু? তোমাৰ মেমৰিটো অকমান মানে ঢিলাই হ'ল নেকি? घर का टेंशन मुतुरा कभी बहाता नहीं और संडे को मुतुरा कभी नहाता नहीं। This is my life and my rules. তোৰ ৰুলছৰ চিন মই তোৰ টপিনাত বহুৱাই দিছো এতিয়া। মই ধেমালিহে কৈছো মা, তুমি একেবাৰে মানে অকমানতে চিৰিয়াছ হৈ যোৱা। Why so serious? তেনেহ'লে এতিয়াই গৈ গা ধুগে একদম, আৰু যাওঁতে একদম কাপোৰ লৈ যাবি, পিছত কিন্তু চিঞৰি থাকিবি কৈ দিছো। অ মা, তুমি দেখোন জানাই চানডেত মই গা নুধো, সদায় দেখোন ধুৱে স্কুল যাওঁতে। আজি নুধো, ঠাণ্ডাও বহুত বেছি। নুবুজা কিয়? তোৰ নিচিনা মানে খেচেৰা পোৱালি মই দেখা নাই দেই। তুমিও মানে একদম মোৰ জিনা হাৰাম কৰি দিছা আৰু দেই। মা তোজে চলাম বুলিহে কলো আৰু। মোৰ এচাৰিডাল কলে গ'ল, তোৰ আজি পিঠিত দফলা দফল কৰি দিম মই। মামাৰ ঘৰলে বহুত দূৰ, আজি পুকৰ ফাটিল আৰু মোৰ। এইজনীয়ে এচাৰিডাল বিচাৰি পোৱা আগতে মই পলোৱাই ভাল আৰু। অ মা, দুৱাও মে ইয়াদ ৰখনা দেই। চালা দিনক দিনে তই বদমাছ হৈ গৈ আছ। ৰ আজি পাতে ৰাখক, কৈহে এৰিছো তোৰ কথা। দিনক দিনে মানে পেট্ৰলৰ দাম আৰু মোৰ মাজনী মানে খংটো বাঢ়ি বাঢ়ি গৈহে আছে। পাৰ্থক্য খালি এটাই, পেট্ৰলৰ দাম কেতিয়াবা কমিলেও মোৰ মা খংটো কেতিয়াও নকমে, সেইটো সদায় বাঢ়িবই। ৰাতি যদি দেউতাক কেনেবাকে লগাই দিয়ে, মই আকৌ কাৰ্টুন চেনেল কেইটাৰ কথা কেনেকে কম দেউতাক? চব ফালে মানে ৰাস্তা বন্ধ হৈ গৈছে এটা এটাকে দেই। মুতুৰা, তই গা নুধুৱ? এইডালে আকৌ কেনেকে গম পালে মই গা ধোৱা নাই বুলি? স্কুলত চবকে কৈ দিলে মোৰ মান সন্মান চব যাব আৰু। ইমান ডাঙৰ এটা ষ্টেটাছ বনাই ৰাখিছো মুতুৰা জংঘলৰ লায়ন বুলি, চব মানে মিটিৰ লগত মিলি যাব। নাই, কিবা এটা কৰি হলেও ইয়াৰ মুখখন বন্ধ কৰি ৰাখাব লাগিব দেই। কিন্তু আচল কথাটো হ'ল, ই গম কেনেকে পালে? মোৰ ঘৰেতো ই অহা নাছিল অথনি মায়ে মোক বকি থাকোতে। কি হ'ল? কি চিন্তা কৰি আছ? গা নুধুৱ খেচেৰা চালা? কি আলবাল কথা কৈ আছ তই? এইবিলাক মিছা কথা যদি তই কাবাক কগে ন, মই তোৰ টপিনা ফালি চিঙি পেলাম কিন্তু। তোৰ নামটো যে চুচুমণি, তাৰ খালি মণিটোহে বাকী থাকিব কিন্তু, মই কৈ দিছো কিন্তু। নকওঁ বাৰু কাকো, কিন্তু তই গা কিয় নুধুৱ? ইমান খেচকানে তই? কিয় তই কুলদীপে কোৱা শুনা নাই? অ বোলে 8টা বজাত ক্লাছ যাবলৈ পাৰি নেকি বে? সদায় সদায় গা ধুবলৈ তই নাৰী নেকি বে? তই নিজৰ জগৰটো বেলেগৰ নামত নলগাবি দেই। তই নিজেই লেতেৰা, সেইটো কাৰণে গা নুধুৱ। অ নুধু, কি কৰিবি তই? মোৰ গা মোৰ কথা, তোৰ কি হ'ল? বাৰু স্কুলত চবে গম পালেহে তোৰ মজাটো ওলাব। মই জংঘলৰ লায়ন মুতুৰা গায়ন, আৰু লায়নে কেতিয়াবা গা ধোৱা দেখিছ নেকি? আৰুনো তই এতিয়া কবি কিডাল? তই আহি থাক, মই স্কুলত খবৰটো দিওঁগৈ চবকে। ঐ চুচুমণি, ফালিম কিন্তু তোৰ কণী, মই কৈ দিছো। আজি ইজ্জতৰ মা বেহেন এক হৈ যাব, মই সোনকালে যাওঁ। Hey Muturi, I really like your songs. What you talking, Bella? এনেকে মানে ফ্ল'তে অকমান চিং কৰি দিওঁ আৰু। You know I am Yo-Yo Muturi Saikia here. Hey, let's go to California with me. মুতুৰা এনেও যাওঁ যাওঁ কৰি আছে তোমাৰ হাজবেণ্ড বনি। Did you say something, Muturi?
No, I'm talking nothing. ঐ তাই সুসুমনিটো আহিছিল নেকি? কেলা বেলাও আছে দেখোন বে। এইটোৱে যদি আহি কৈছে মোৰ ইজ্জত চেচ আৰু আজি। Hey Mutura, how are you? মোৰ বেলা ডাৰ্লিং, I am একেবাৰে very fine মানে। অকমান লিটু টেনচন আছে আৰু। তোমাক দেখি একদম টেনচন all going away. Mutura, you are so funny. তোৰ কি টেনচন হৈছে? আৰু সুসুমনিয়ে আমাক একো কোৱাহি নাই। কিয়া বাচিছো। কিন্তু হৈছে কি? জহনি যোৱাটোৱে মই গা ধোৱা নাই বুলি কৈ দিব চবকে। তই গা ধোৱা নাই নেকি? তয়ো লাগিলি ন মোক জোকাবলে? Hey, what you guys are talking about? আমি কি টকিং কৰিছো তুমি নাজানিলেও হ'ব। বেলা নালাগে দিয়া তুমি জানিব। জানিলে মইহে লাজতে কেলাফৰ্ণিয়া গুচি যাবগে লাগিব আৰু। তই মোক বচাই লবি কিন্তু দেই। বাৰু সি আছেনো ক'ত মানুহটো? নাজানো কেলা ক'ত মৰি আছে। ছাৰ আহিছে হ'বলা। বল পঢ়কে। ই চবকে কৈ দিলে কি হ'ব? টেনচন কিয় লৈছ? মুতুৰি শইকীয়া হিয়েৰ। তো হোৱাইটো ফিয়েৰ। পোকৰ ফাটিলে ন শব্দ নহয়, কিন্তু বহুত বেয়াকে বিষ হয় জাননে? মই চিলাই দিলো, তই টেনচন কিয় লৈছ? তাক আহিব দেচোন একবাৰ বাৰু। সেইটো আহিছে। মুতুৰা, চৰি দে, মোৰ ভুল হৈ গ'ল, মই কাকো কোৱা নাই। মই সপোনে দেখি আছো নেকি? নহয় মুতুৰা, মই সঁচাই কৈছো। পাৰিলে মোক ক্ষমা কৰি দিবা দেই। মই অথনি এনে ধেমালিহে কৰি আছিলো। চৰি, মই যাওঁ হা, বাই। এইডালৰ দেখোন চৰিত্ৰডাল সোনকালে ভাল হৈ গ'ল, কথাটো কি? মই তোক কি কৈছিলো? মুতুৰি শইকীয়া হিয়েৰ, তো হোৱাইটো ফিয়েৰ। কেনেকে হ'ল মানে মই বুজি নাপালো। মই কামটো কৰি দিলো নহয়। কি কৰি তাক? সি কোন ছোৱালীক লাইন মাৰি থাকে মই জানো নহয়। চব লিষ্ট আছে মোৰ হাতত। তাক ব্লেকমেইল কৰি দিলো মই। চাৰ্লক হলমছৰ জেঠাইকৰ জীয়েক গোটেইজনী দেখোন তই। মুতুৰি শইকীয়া হিয়েৰ আকৌ। তই কেলা মোৰ লাইফ চেভিয়ৰ বে। মোৰ একেবাৰে ফায়াৰ ব্ৰিগেড, যেতিয়াই জুই লাগে একে নুমুৱাই দিয়হি। কেতিয়াবা লাগে তোকে একেবাৰে বিয়া পাতি থৈ দিওঁ, ঘৈণীয়েক বনাই থৈ দিওঁ। প্ৰিয়ংকা দেখোন ডেটত যাবলৈ যদি সুধিবলৈ আহিছা তেতিয়াহ'লে ন দেই, নাযাওঁ, মোৰ সময় নাই। নহয় মুতুৰা, তোমাৰ বিষয়ে কথা এটা গম পাইছো। মুতুৰা কা চৰ্চা গোটেই পৃথিৱীমে হতা হে। কি কথা গম পালানো? তুমি বোলে দেওবাৰে গা নোধোৱা হয়নে? মই কেলা শেষ বৰবাদ হৈ গলো। হেল্ল' গাইজ, মুতুৰাৰটো মান সন্মান চব গ'ল। আমি লাগি আছো বাৰু মেইন কালপ্ৰিটটোক বিচাৰিবলে। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবা। নতুনকে আহিছা যদি ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো দবাই ল'বা দেই। টাৰ্গেট এটা ৰাখিছো দেই 400 লাইকছৰ। বাকী মুতুৰি শইকীয়া হিয়েৰ।